নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ বাবে লৈ আহিছোঁ মগু মাহৰ এখন সোৱাদযুক্ত বইল দালিৰ ৰেচিপি। খিনি বনাবৰ বাবে মই মগু দালিখিনি অলপ সময়ৰ বাবে পানীত তিয়াই ৰাখিম। মগু দালি এবাতি লৈছোঁ আৰু মগু দালিখিনি ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পিছত মগু দালিখিনি 5 মিনিটৰ বাবে তিয়াই ৰাখিম কোমলিবৰ বাবে। মগু দালিখিনি দিবৰ বাবে মই লৈছোঁ 3টা ভাতকেৰেলা, 2টা আলু আৰু কেইডালমান ডাংবডি মাহ। বডি মাহখিনিৰ মই আগগুৰিকেইটা আগতেই চফা কৰি লৈছোঁ আৰু এইখিনি ধুবৰ বাবে মই অলপমান পানী লৈ ধুই লৈছোঁ। পাচলিখিনি ধুই ল'লোঁ আৰু এতিয়া পাচলিখিনি কুটি ল'ম। বডিমাহখিনি সৰু সৰুকৈ কুটি ল'লোঁ। দালিখিনিত মই নৰসিংহৰ পাত ব্যৱহাৰ কৰিম আৰু বঙালী ধনিয়াৰ পাতো দিম, যিহেতু নৰসিংহৰ পাতৰ সোৱাদ আৰু বঙালী ধনিয়া পাতৰ গোন্ধই দালিখিনি আৰু সোৱাদযুক্ত কৰি তুলিব। এতিয়া মই এটা কুকাৰত মগু দালিখিনি লৈ ল'লোঁ। মগু দালিখিনি মই ধুই ৰাখিছিলোঁ আৰু বাকলিখিনিও গুচাই ৰাখিছিলোঁ। এতিয়া নৰসিংহৰ পাতখিনি দালিত দি দিম। নৰসিংহ পাতৰ পৰা ঠাৰিখিনি গুচাই ল'লোঁ আৰু পাতখিনি মই দি দিলোঁ। এতিয়া পাচলিখিনিও তাতেই দি দিম। এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি ল'ম। আৰু পানীখিনি দি লৈ কুকাৰৰ ঢাকনিখিনি মাৰি গেছত 3টা বা 4টা চিটি মাৰিম আৰু নিজে খোল খাবলৈ দিম। এয়া চাওক, দালিখিনি কিমান দেখিবলৈ যিমান সুন্দৰ হৈছে, খাবলৈও সিমানেই সুন্দৰ। আপোনালোকেও বনাই চাবচোন।